1 2 3 ppm হ'ল। হে গাইজ, তো মই বৰ্তমান বেক ৱাছ লগাইছোঁ। বেক ৱাছ মানে কি হ'ল, বেক ৱাছ। তো কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভাল। আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতু মই এতিয়া ৱাছৰুমৰ পৰা আহিলোঁ, তো হাত চাত ধুই এতিয়া মোৰ কাম এতিয়া বৰ্তমান আছে। মই মানে কি হ'ল, এতিয়া মই যিটো ডিউটি কৰোঁ তাত মানে বহুতেই দৰকাৰ নিমখটো। তো নিমখটো এতিয়া মানে মিক্স কৰিম। যিহেতু ইয়াত আমি হয়তো 50 কেজি বেগ হয়, 50 কেজি বেগটো আমি ইয়াত মিক্স কৰিম। ইয়াত মিক্স কৰি পিনি কি হ'ল, ইয়াত ধুবলগীয়া হয় এই টেংকিকেইটাত। তো বৰ্তমান মই মিক্স কৰি লওঁ। মিক্স কৰি আকৌ বেক ৱাছ বুলি যিটো কয়, আমি আকৌ বেক ৱাছ কৰিব লাগিব। তো চাই থাকক, মই মিক্স কৰি লওঁ। মিক্স কৰি পাছত আকৌ দেখাম কি কৰিব লাগিব কি নাই। আৰু মোৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'কেইটা লাইক কৰা নাই, সম্পূৰ্ণ কৰি যাব। আৰু মোৰ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব। বহুতো শিকিবলগীয়া মাজে মাজে কথা কৈ থাকোঁ। আৰু বাহিৰত কেনেকৈ থাকে ল'ৰাবিলাকে, কেনেকৈ কি কৰে, কেনেকৈ নিজেই চব কৰিবলগীয়া হয়, তাকে দেখাই থাকোঁ। তো সম্পূৰ্ণ ভিডিঅ'বিলাক চাব, স্কিপ নকৰিব। তো ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো সম্পূৰ্ণ চাব সকলোৱে, তাকে আশা ৰাখিলোঁ। নিমখখিনি ঢালি দি পিনি এতিয়াতো অন কৰিব লাগিব। বছ, সেইটো অন কৰিলোঁ। এইফালে মোৰ ষ্টাৰ্ট হৈ গ'ল, মটৰটো ষ্টাৰ্ট। এতিয়া মিক্স কৰিম আমি এঘণ্টা। তো এইখিনি মিক্স কৰোঁতে লাগিব কমচে কম 1 ঘণ্টা। তাৰপিছত আকৌ বেক ৱাছ যিটো বুলি কয়, বেক ৱাছ কৰোঁতে লাগিব 2 ঘণ্টা। বৰ্তমান মোৰ 3 ঘণ্টা কাম আছে। তো 3 ঘণ্টা কামটো সম্পূৰ্ণ কৰি লওঁ, তাৰপিছত দেখাম কি হ'ব কি নাই। আৰু পানীটো বিশেষকৈ কেনেকৈ চেক কৰোঁ সেইটোও দেখাম। তো সম্পূৰ্ণ ভিডিঅ'বিলাক চাব, স্কিপ নকৰিব। হে গাইজ, তো মই বৰ্তমান বেক ৱাছত লগাইছোঁ। বেক ৱাছ মানে কি হ'ল, বেক ৱাছ মানে কি হ'ল, বস্তুটো ৰিটাৰ্ণ গুচি যোৱা। মানে ইয়াত যিখিনি লেতেৰা আছে মই সেইখিনি বেক ৱাছ কৰি আছোঁ। বস্তুটো আপোনালোকে দেখি পাব। এই বস্তুটো যেতিয়া এইটো গ্ৰীণ, এতিয়া মই বেক ৱাছত লগাই দিলোঁ কাৰণে এইটো পথালি কৰি দিলোঁ, মানে বন্ধ কৰি দিলোঁ। এতিয়া এইটো পানীটো তলেদি গৈছে। এইটো গ্ৰীণ কালাৰ যিটো চিন আছে, এতিয়া অপজিট গৈছে। মানে কি হ'ল, তলেদি গৈছে। তলেদি গৈ পিনি এই ৰেড কালাৰটো হৈ এইফালেদি এনেকৈ তলত হৈ ড্ৰেইনত ওলাই যাব। বৰ্তমান মই এতিয়া বেক ৱাছত লগাই থৈছোঁ। বেক ৱাছৰ সম্পূৰ্ণ প্ৰচেছটো হৈছে কি, ইয়াত যিখিনি ৱাল আছে চব আমি চেঞ্জ কৰি হেৰি কৰিবলগীয়া হয়। এতিয়া মোৰ লগোৱা 15 মিনিট হৈ গ'ল। এইটো পূৰা ছেটআপটো কমপ্লিট কৰোঁতে 2.5 ঘণ্টা লাগে। তো 2.5 ঘণ্টা। আৰু এইফালে মই চল্টটো মিক্স কৰিয়ে দিলোঁ। যিহেতু ইয়াত আছে চল্ট টেংক, এইটো গ্ৰীণ মেচাৰিং টেংক বুলি কয়। মিক্সিং হয়, এইটো মিক্স কৰা হয়, মানে চল্ট মিক্স কৰা হয় ইয়াত। আৰু এইফালে ৰ' ৱাটাৰ আহে। ৰ' ৱাটাৰ কামটো কি হ'ল, বস্তুটো কি হ'ল, ৰ' ৱাটাৰটো ছাপ্লাই পানী, মানে ছাপ্লাই পানী এই টেংকিটোত আহে। সেই টেংকিটোৰ পৰা আমি এইফালে ফিল্টাৰ কৰি, ইয়াৰ 3টা প্ৰচেছ আছে। এই 3টা প্ৰচেছি দিয়ে আমি এইফালে যিহেতু ইয়াত আছে এটা ৱাটাৰ ট্ৰিটমেণ্ট, যিটো কমপ্লিট WTE ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট। বস্তুটো এইটো এটা মেইন ট্ৰিটমেণ্ট কৰা পানী থাকে, সেইটোতে সম্পূৰ্ণ জমা হয়। বৰ্তমান এতিয়া মোৰ 15 মিনিট হৈছে আৰু টাইম লাগিব। আৰু টাইম লগাৰ পিছত, কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাম। ইয়াত মোৰ ভাগৰ সম্পূৰ্ণ কিট আছে। কিট মানে বস্তুটো কেনেকুৱা হয়, আপোনালোকক চিম্পুলকৈ দেখাই দিছোঁ।
সেইফালে আছে সম্পূৰ্ণ ইয়াত কিটকেইটা আপোনালোকে দেখা পাব এই কিটকেইটা মানে কি হ'ল ইয়াত দুটামান কেমিকেল আছে এই কেমিকেলৰ দ্বাৰাই আমি মানে পানীটো পৰীক্ষা কৰিম কিমানটো হ'ব লাগে কিমানটো নাই HBS এনেকৈ কৰি লিখা থাকিব তো সম্পূৰ্ণ আপোনালোকক ক'ম আৰু কেনেকৈ কৰি ইয়াত মানে পৰীক্ষাটো কৰিব লাগে ইয়াত সম্পূৰ্ণ লিখা আছে সেইখিনিও দেখাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাব মানে বস্তুটো বাহিৰত পানী কেনেকৈ কৰে এতিয়া আমি বহুত লেতেৰা পানীও আমি চফা কৰি পঠিয়াই দিওঁ মানে সেই তেনেকুৱা পদ্ধতি কিছুমান আছে তো সম্পূৰ্ণ পদ্ধতি দেখাম মোৰ ভিডিঅ'বিলাক স্কিপ নকৰিব আৰু মোৰ ব্লগ মানে কি মই এইটো এনেই বনাইছোঁ আৰু মোৰ যিটো ডিউটি জেগা একচুৱেলি ব্লগ আৰু বনাবলৈ চেষ্টা কৰিম তো আপোনালোকে যদি সহায় সহযোগিতা কৰে সম্পূৰ্ণ দেখাম মই বৰ্তমান আছোঁ হায়দৰাবাদত আৰু আশা ৰাখিলোঁ চবৰে ভাল হ'ব তো কৃষ্ণ এতিয়া আমি আঢ়ৈ ঘণ্টা ৰখিবলগীয়া হ'ব তলটো মোৰ মিক্স কৰা হৈ গ'ল মই মটৰ চলাই দিছিলোঁ সেইটো মটৰটো বৰ্তমান বন্ধ কৰিলোঁ তো এতিয়া অলপ ৰখিব লাগিব তাৰপিছত আমি পানী এৰিপাটো দেখাম কেনেকৈ কি কৰিব লাগে আৰু আছে তলতো কাম কৰিব লাগিব তো সম্পূৰ্ণ ভিডিঅ' এইটো আঢ়ৈ ঘণ্টা লাগিব বুলি কৈছিলোঁ এতিয়া হয়তো 3-4 ঘণ্টা লাগিব মানে এটা প্ৰব্লেম হৈ গ'ল ডাঙৰ এইটো মই মেচিন চলাই থৈছিলোঁ এইটো যিটো মেচিন চলাই থৈছিলোঁ সেই মেচিনটো মানে কাম নাইকিয়া হৈ গ'ল এইটো য়েল্ল' কালাৰ হৈ গ'ল এতিয়া বৰ্তমান মোৰ ওচৰত এটাহে মেচিন চলি আছে সেইটো কাৰণে য়েল্ল' হোৱা নাই তো এই বস্তুটো কি হ'ল বেয়া হৈ গ'ল মানে কি হ'ল অভাৰলোড হৈ গ'ল মানে এইটো গৰম হৈ যাব পাৰে কিবা এটা হ'ব পাৰে এইটো অভাৰলোড হৈ গ'ল এইটো কাৰণে য়েল্ল' হৈ গ'ল এতিয়া আমি ৰখিব লাগিব এই মটৰটো কিমান পাৱাৰ নাই এই মটৰটো বেছি পাৱাৰ আছে তো মই বৰ্তমান যিটো বেকৱাছ কৰি আছিলোঁ সেইটো এতিয়া আমি কমচে কম 15-20 মিনিট ৰ'ব লাগিব মই ইলেক্ট্ৰিচিয়ানক খবৰ দিছোঁ তো ইলেক্ট্ৰিচিয়ান আহিব এতিয়া সম্পূৰ্ণ মোক ঠিক কৰি দিব ঠিক কৰি দিয়াৰ পিছত আকৌ দেখাই আছোঁ কেনেকৈ কি কৰি হ'ব বৰ্তমান মোৰ গোটেইখিনি কমপ্লিট হৈ গৈছে আৰু মই এতিয়া পানীটো চেক কৰিব লাগিব যে মানে বস্তুটো কেনেকুৱা কি হৈছে ভালে আহিছেনে বেয়া আহিছে কিমান পাৰ্চেণ্ট ভাল কিমান পাৰ্চেণ্ট বেয়া বা কাইলৈ আকৌ কিমান পাৰ্চেণ্টত চফা কৰিব লাগিব তো এতিয়া আমি পানীটো টেষ্ট কৰিম মই ইয়াত পানীটো চেক কৰিম ইয়াৰ কেমিকেল আছে 4টা বৰ্তমান টোটেল 4টা আছে আৰু এইটো আছে আপোনাৰ মিলিলিটাৰ হয় এইটো আমি যিহেতু 50 ml ল'ব লাগিব ইয়াৰ পৰীক্ষা কৰা মতে ইয়াত লিখা আছে সম্পূৰ্ণ এই কিটটোত কেনেকৈ কৰি পানী কি কৰিব লাগিব কি নাই তো এতিয়া আমি PPM আমি চেক কৰিম যে পানীটো কিমান PPM আছে যোনটো লিখা আছে এইটো 25 PPM এইটো আমি ৰাতিপুৱা সময়হে চেক কৰিব লাগিব কাৰণ কেলৈ এতিয়া মই বেকৱাছ কৰি চেক কৰিছোঁ কাৰণে এতিয়া কিমান কোৱালিটি আছে আমি একজেক্ট কোৱালিটি উলিয়াব লাগিব যেটো আমি S2 আছে 1 ড্ৰপ 1 PPM তো আমি এইটো ইউজ কৰিব লাগিব আৰু এইটো আছে 1 ড্ৰপ 25 PPM তো এইটো S2তকৈ এইটো বেছি পাৱাৰফুল তো আমি এইটো এতিয়া ইউজ নকৰোঁ তাৰপিছত আছে B2 আছে 2 ড্ৰপছ এইটো নৰ্মেলি এইটো ইউজ কৰিব লাগিব এতিয়া আমি চাব লাগিব আৰু I2 আছে 2 ড্ৰপছ তো বলক হৈ গ'ল মই 50 ml লৈ ল'লোঁ আৰু সেইটো আছিলে নতুন কিট এইটো বদলাই লৈছোঁ ছেম আছে S B আৰু এইটো I ছেম আছে এইটো মানে পুৰণা কিট হয় আহি গ'ল এতিয়া লিখা আছিলে ইয়াত B2 2 ড্ৰপ I2 2 ড্ৰপ B এইটো আমি অলপ হিলাব লাগিব তাৰপিছত আছিলে I2 2 ড্ৰপ তো এইটো আমি যেতিয়া হিলাম অলপ গুলপীয়া কালাৰ পানী আহিছে মানে এইটো অলপ গুলপীয়া কালাৰ পানী আহিছে কেমিকেল যেতিয়া মিলাই দিলোঁ এইটো গুলপীয়া কালাৰ আহিছে এতিয়া আমি ইয়াত দিব লাগিব S যিটো 1 ড্ৰপে 1 PPM হয় 1 2 3 PPM হ'লে মানে একদম পাৰফেক্ট হয় এতিয়া চাব ইয়াৰ কালাৰটো চেঞ্জ হৈ যাব যদি ভাল হয় পানীটো চেঞ্জ হৈ যাব যদি বেয়া হয় নহ'ব দেখিলে বৰ্তমান এইটো গ্ৰীণ হৈ গ'ল তো এইটো যে পাৰফেক্ট পানী সেইটো দেখা গৈছে আৰু টোটেল ইয়াত 3 PPM আহিব লাগে যদি 6 7 या 10 PPM আহি যায় 10টো পালতো যদি কালাৰটো চেঞ্জ নহয় এইটো মানে পানীটো ফিল্টাৰটো ভালকৈ হোৱা নাই তো পানী চফা কৰা পদ্ধতিটো সেইটোৱে আৰু ইয়াত বহুতো আছে ইয়াত কাম কৰিবলগীয়া সেইকেইটাৰ পদ্ধতিৰে মই কৰোঁ সম্পূৰ্ণ আৰু এইকেইটাৰো মেচিনকেইটাই বৰ প্ৰব্লেম দি থাকে এইটো 10 মিনিট অটো ছেট কৰা আছে মানে অট'মেটিক এইটো 10 মিনিট এইটো চলিব 10 মিনিট সেইটো চলিব 10 মিনিট সেইটো চলিব 10 মিনিট সেইটো 10 মিনিট সেইটো 10 মিনিট তো চব 10 মিনিট এইটো মানে প্ৰেছাৰ হয় এইটো প্ৰেছাৰ কৰে বিল্ডিঙত যোনটো যে ফ্লাছ নহয় একচুৱেলি যোনটো যে
কিচেনত যিটো পানী যায় নাই সেই পানীটো সিহঁতি প্ৰেছাৰ কৰে মানে স্পীড কৰে সেই পানীটো আৰু এইকেইটা হৈছে পাম্প এইকেইটাৰ দ্বাৰাই পাম্প কৰে আৰু এটা সেইফালে আৰু এইটো মোৰ পানী চেক কৰা কিট হয় আৰু এইটোতে আমি চব সম্পূৰ্ণ কৰিবলগীয়া হয় আৰু ইয়াৰ আছে সম্পূৰ্ণ ডিটেইলছ কোনটো কি হয় কি নাই এইকেইটা চাই লৈ পিনি বুজি পাই ইঞ্জিনিয়াৰ চব লগাই থৈ গৈছে তো বৰ্তমান দেখালোঁ মই কি কৰোঁ পানী কেনেকৈ চেক কৰোঁ কেনেকৈ নকৰোঁ তো বলক ভিডিঅ'টো আৰু দেখাবলৈ চেষ্টা কৰোঁ যিহেতু এতিয়া বাজিছে 4টা আৰু মোৰ ওপৰত এটা কাম আছে যিহেতু প্লাণ্টাৰ যিটো নেকি সিহঁতৰ গাৰ্ডেনত পানী যায় সেইটো অন কৰি আহিব লাগিব যিহেতু 1 ঘণ্টাৰ পাছত অন কৰি আহিম তাৰপিছত আৰু কাম আছে তলত কাম থাকে প্ৰত্যেকটো 2 ঘণ্টাত 1 ঘণ্টাত মোৰ ভাগত চেকিং থাকে প্ৰত্যেকটো টেংকি প্ৰত্যেকটো মটৰ তো সেইকেইটাই চেক কৰি থাকিব লাগে বাকী একো নাই মোৰ 8 ঘণ্টা ডিউটি মোৰ ডিউটি হৈ গ'ল বৰ্তমান মই এতিয়া ৰুমত আহি গ'লোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ বহুত গৰম আৰু সকলোফালে মানে ধাম ধুম শব্দ ৰাস্তাটো আহোঁতে মানে ভিডিঅ' কৰিবই পৰা নাই ইমানেই ধাম ধুম তেতিয়া মই আহি পিনি ডাইৰেক্ট এপ্লাই কুকাৰত গ্ৰীণ চিফ কোম্পানীৰ নাম নতুন আনিছোঁ আজি বক্সিছত পইচা পায় জগপতি বুলি কয় চাউথৰ ভিলেন সকলোৱে দেখিছে RR মুভিখনতো আছে আপোনালোকে চাব পাৰে জগপতি বুলি মাৰি দিলে ইউটিউবত আহি যাব বহালোঁ আৰু এইফালে ভাত কেইটামান বহাই দিছোঁ ভাত কেইটামান বহাই দিয়াৰ লগে লগে চিকেন লৈ আহিছোঁ চিকেন আৰু চাউল লৈ আহিলোঁ এতিয়া বনাম এতিয়া আমাৰ এইডোখৰত চব তেনেকুৱা বিল্ডিংবিলাক যি লিখিছে ধাম ধুম এইখন হৈছে হায়দৰাবাদ কৃষ্ণ মোৰ খাবলৈ হৈ গ'ল এতিয়া এইখিনি বস্তুখিনি লৈ যাওঁ লৈ পিনি সম্পূৰ্ণ দেখাইছোঁ আৰু ভাত আৰু দাইল চব্জি পানী নিমখ জলকীয়া যি ল'ব লাগে সম্পূৰ্ণ লৈ লওঁ আৰু খাবলৈ যাওঁ তো গাইজ সম্পূৰ্ণ খোৱাটো লৈ ল'লোঁ আৰু এইটো আমাৰ পানী আহি গ'ল তো চাই থাকক আৰু এইফালে মাংস তো বলক আমি খাবলৈ আৰম্ভ কৰোঁ বলক খাই লওঁ তেতিয়াহ'লে দাইলটো এনেকুৱা খাই ভাল লাগে